মই কবিতা ভৰালী কবিতাস ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই আজি আপোনালোকক দেখাম আজি মই আপোনালোকক নিজৰ হাতেৰে বনোৱা ঘৰত বনোৱা জোৰাৰ কালেকচন দেখাম তেনেহলে আহক চাও কালেকচন এইটো হৈছে টস কালাৰত বহুত ধুনিয়া জোৰা হয় আৰু এইখন বহুত ধুনিয়া চাদৰ হয় বেছি হেভি নহয় হেভি কৰি চিলোৱা নাই সিম্পলত চিলাইছো যাতে এজেট মানুহ পিন্ধিব পাৰে আৰু আমাৰ দৰে তিৰোতা মানুহে পিন্ধিব পাৰে কম বয়সীয়া একদম সিম্পলত বনাইছো নেক্সট এজোৰ দেখাম গোল্ডেনত ব্ল্যাক আৰু বহুত ধুনিয়া পটি লগোৱা আছে এটো এটা গুটে গুণাৰ কাম কাপোৰটো ধুনিয়া পটি ব্ল্যাক কালাৰ পটি লগোৱা আছে হোৱাইটত এটো বিয়াৰ সিজনত সকলোৱে পিন্ধিব পাৰে মেখেলাখনো বহুত ধুনিয়া মেখেলা হয় ব্লাউজটো এনেকুৱাই হ'ব মেখেলাৰ দৰে হ'ব আৰু ইয়াৰো ব্লাউজটো এইটো কালাৰ হ'ব আৰু এইটো কালাৰ ল'ব পাৰে এইটো কালাৰ ল'ব পাৰে আৰু তো বহুত ধুনিয়া হয় পিন্ধিলে বহুত ভাল লাগিব জোৰা নেক্সট আকৌ এটা আছে ব্ল্যাকতে হ'ব এইটো গোল্ডেন পুৰা এইটো আছিল হোৱাইটত গোল্ডেন আৰু এইটো গোল্ডেনত গোল্ডেন মেখেলা ব্ল্যাক হ'ব আৰু ব্লাউজ পিসটো এনেকুৱাই হ'ব সেম ব্লাউজ পিসটো বাৰু মই কাটা নাই এখন মেখেলা বহুত ধুনিয়া হয় পিন্ধিলে বহুত ধুনিয়া লাগিব পাৰ্টি ওয়্যাৰ হয় চাদৰটো গুটে হেভি গুনা সাইডত ব্ল্যাক পাৰি আছে মেখেলাটো ব্ল্যাক পাৰ্টি ওয়্যাৰ জোৰা আৰু এটা আছে এইজোৰ আছে অফ হোৱাইটত ন্যাচাৰাল স্লিক হয় মেটেৰিয়েলছটো ন্যাচাৰাল স্লিক হয় এটো একদম হেভি কৰি বনোৱা নাই একদম সিম্পল কৰি জাস্ট সাইড পটিটো খুৱাইছো যাতে সকলোৱে পিন্ধিব পাৰে লাগে আমাক বহুখিনি কাপোৰ লাগে সিম্পল কাপোৰ লাগে কিছুমান এজোৰ মন্দিৰ চন্দিৰ যাব পাৰে আপোনালোকে নামঘৰ মন্দিৰ ধুনিয়া কাপোৰ এজোৰ কালাৰটো বহুত ধুনিয়া আৰু ইয়াতে এজোৰ আছে চিফনৰ হয় এটো সেম আছিলে একদম ডিজাইনটো সেম হয় এটো জাস্ট আপোনাৰ এটা সৰু সৰু চুমকি খুৱাই আছে ইয়াতো চুমকি আছে এটো কালাৰটো ব্ল্যাকত এমব্ৰয়ডাৰী আছে এটো গুণাত এমব্ৰয়ডাৰী আছে সেইখিনি ডিফাৰেন্স আৰু এটো একদম চিফন হয় পিওর আৰু এখন মেখেলা ব্লু কালাৰত এখন মেখেলা আছে ব্লু কালাৰত কাপোৰটো এটো ন্যাচাৰাল স্লিক ব্লু কালাৰত বহুত ধুনিয়া কাপোৰ হয় এজোৰ এবাৰ চাই লওক ব্লাউজটো ব্লু হ'ব যদি হাতটো এটো দিব খোজে এটো দিব পাৰে নহলে এনেকুৱা সেম উকাত বনাব পাৰে উকা কাপোৰ লৈ পিনে তো ফ্ৰেন্ডস মই আপোনালোকক মোৰ কালেকচনবোৰ দেখালো আৰু যদি কালেকচনবোৰ ভাল লাগিছে তেতিয়া হলে সকলোৱে যেন সাবস্ক্ৰাইব বাটনটো যে আছে সাবস্ক্ৰাইবটো কৰি দিব তেতিয়া মই আকৌ ভাল আপোনালোকৰ কাৰণে নতুন কালেকচন লৈ আহিম আৰু ময়ো উৎসাহ পাম আপোনালোকৰ ভাল কালেকচন দেখাবৰ কাৰণে আৰু লাইক কৰিবলৈ নাপাহৰিব যদি জোৰা ভাল লাগিছে তেতিয়া লাইক কৰিব ভাল নালাগিলে লাইক কৰিব নালাগে
বন্ধুসকল কেনেকুৱা লাগিল মোৰ জোৰাৰ কালেকশ্যন আজি বেছি দেখাব নোৱাৰিলো নেক্সট মই আকৌ আপোনালোকৰ কাৰণে লৈ আহিম যদি আপোনালোকে ভাল পাইছে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব কোনটো জোৰা বেছি ভাল লাগিছে আকৌ আপোনালোকলৈ মই লৈ আহিম নেক্সট বাৰ আৰু মোৰ জোৰা যদি কাৰোবাক লাগে তেনেহলে প্ৰমোচন আৰু মোৰ জোৰা যদি কাৰোবাক লাগে তেনেহলে কমেন্ট কৰি ক'লে হ'ল ডেসক্ৰিপশনত মোৰ নাম্বাৰ দিয়া আছে কন্টেক্ট কৰিব আৰু লৈ যাব ঠিক আছে বাৰু তেনেহলে আজিলৈ আহো আকৌ মই আপোনালোকৰ কাৰণে জোৰা লৈ আহিম ভাল কালেকশ্যন আনিম বাই বাই